নমস্কাৰ বন্ধুসকল আৰু আজি কাতি বিহু আপোনালোকক মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু মই বৰ্তমান ঘৰৰ ভিতৰতে আছোঁ বলকচোন বাহিৰলৈ ওলাই যাওঁ এয়া আমি বাহিৰত ওলাই আহি আছোঁ দেই আৰু এয়া মোৰ ৰহান মোৰ ল'ৰা বাবু আৰু এয়া মাকে মানে চাকি দিলে ধূপ দিলে মানে ব্যস্ত হৈ আছে আমি বৰ্তমান এয়া আহিলোঁ এয়া চাই লওক আপোনালোকে এয়া আমিও ৰুইছোঁ মানে কলগছ এয়া মানে ধুনীয়াকৈ সজাইছোঁ আৰু আজি যেহেতু কাতি বিহু হয় তো মানে খুৰীয়ে আৰু মোৰ কইনাই মানে ধুনীয়াকৈ মানে আৰু সজাইছে আৰু এয়া চাই লওক সজাইছে তো আহকচোন অলপমান মানে ভিডিঅ'টো যেহেতু এন্ধাৰ হৈছে ন অলপমান ভিডিঅ'টো ভালকৈ চাই লওঁ আমি তো বলক আমি ভিডিঅ'টো চাই লওঁ পাতিছে বিহুৰে মেলা ঢুলীয়া ওলালে নাচনী নাচিলে পিৰিতি আৰু এয়া মোৰ মানে ভণ্টি খুৰাৰ ছোৱালী হয় আৰু ধুনীয়াকৈ বহি আছে দেই ইয়াতে আৰু প্ৰসাদ খাবানে নাই তুমি প্ৰসাদ খাবলৈ দিয়া আৰু এই আছোঁ দুষ্ট ল'ৰা মানে মোৰ ল'ৰা ৰহাত এনেকৈয়ে আছে আৰু মানে কি কৰিবা আৰু সৰু ল'ৰা তো এয়া তো চাই লওক মানে ইয়াতে এটা প্ৰব্লেম হৈছে মানে আমাৰ ইয়াতে মানে চোতালটো বালি হয় তো তাৰ বাবে আমি ইয়াত মানে প্ৰসাদ দিব পৰা নাই তাৰ বাবে আমি আৰু ঘৰত মানে মন্দিৰতে দি দিছোঁ আৰু উপায়টো নাই আৰু ইয়াতে মানে বতৰটো অলপ মানে বেয়া হৈ আছে তো বালি চালি পৰিব পাৰে তো তাৰ বাবে আমি ঘৰতে দি দিছোঁ আৰু প্ৰসাদটো তো এতিয়া আমি আৰু প্ৰসাদ খাই লওঁ এতিয়া তো আমি প্ৰসাদ খালোঁ দেই আপোনালোকেও খাওক প্ৰসাদ আপোনালোক আৰু হেপি থাকক আপোনালোকে তো বন্ধুসকল মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু মোৰ ভিডিঅ'বিলাক আপোনালোকে চাই থাকিব আৰু মানে ছাবস্ক্ৰাইব কৰিলে আপোনালোকে মই নতুন ভিডিঅ' বনালে আপোনালোকৰ তাত যাব আৰু ভাল লাগিলে এটা লাইক কৰি দিয়ক আৰু মই বিদায় লৈছোঁ ভিডিঅ'ৰ পৰা আৰু নতুন ভিডিঅ' এটিত লগ পাম আৰু এয়া এইফালে চোৱা এইফালে জাগা মানে দুষ্ট ল'ৰা ৰহান মোৰ ল'ৰা এনেকৈ আৰু মানে দুষ্ট কৰি থাকে আৰু সৰু ল'ৰা তো বাই কৰি দিয়ে এইফালে বাই কৰি দিয়ে বাই কৰি দিছে আৰু এয়া মোৰ খুৰাৰ ল'ৰা এয়া ঋতুপৰ্ণা বাই কৰি দিয়ে আমি বিদায় লৈছোঁ দেই।